এভৰিৱান স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভালে আজি মানে ডাইৰেক্ট স্কুলৰ পৰা আহি মাহঁতৰ ঘৰত সোমালো মানে ইয়াতে মাহঁতো আহিছে মানে অলপমান পিঠাগুৰি খুন্দু বুলি ভাবিলো যেহেতু বিহু পালেহিয়ে বেছি দিন বিহুলৈ আৰু বিহুৰ প্ৰস্তুতি চলাবৰ কাৰণে মানে এইকেইদিন মানে বহুতে ব্যস্ত হৈ আছো মানে তথাপিও ভাবিলো অকনমান কিবা কিবি কৰো সেই কাৰণে মানে অকনমান পিঠাগুৰি খুন্দু বুলি ভাবিলো আৰু মা আহিছিলে মাই মানে অলৰেডি খুন্দিয়ে আছে আৰু মইও আহিলো আহি অকনমান ভাত খালো ইয়াতে খাই এতিয়া মানে অলপমান পিঠাগুৰি খুন্দু বুলি ভাবিলো তাৰপিছত আকৌ ঘৰলৈ যাব লাগিব ফালে ঘৰতো কাম চলি আছে তাৰপিছত দেখাই থাকিম আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে আহিলো কিন্তু মা মানে ঘৰত নাই মা মৰিগাঁৱলৈ গৈছে পোৱাহি নাই বাৰু বৰ্তমান নাপাম চাগে অলপ দেৰি হ'ব মা কিবা কিবি কাম আছে কিন্তু এতিয়া অলপমান খুন্দি লৈ আকৌ ঘৰ যাব লাগিব তেতিয়ালৈ চাই থাকক আৰু এইফালে আমাৰ ল'ৰা আজি স্কুল নগ'ল আৰু আমাৰ ধুনুমাইনা স্কুল নগ'ল এই দুইটা পুৰা খেলি আছে আজি দুইটা এনজয় কৰি আছে ঘৰ হয় নাই ভাত খালা নাই তোমালোকে এফালে চোৱা আকৌ এফালে চাই কোৱা খালা এতিয়া কি কৰি আছিলা দুইটা খেলি আছিলা কিয় নগ'লা স্কুল বাৰু কোৱাচোন আজি প্ৰতিষ্ঠা দিৱস যাবহে লাগিছিল প্ৰতিষ্ঠা দিৱসত নাযায় জানো স্কুল যাবহে লাগে দুইটা নগ'লা ন গা বেয়া ন একো নাই দিয়া নেক্সট আকৌ হ'লে যাবা ন এতিয়া বিহু তোমালোকৰ বিহু যে পালেহি তোমালোকে গম পাইছানে নাই গম পাইছা কেনেকুৱা লাগিছে ভাল লাগিছেনে ভাল লাগিছে এতিয়া বিহু খাবলৈ ধুনুমাইনে মাতিবা নামাতা এয়া পিঠাগুৰি চালি আছোঁ আৰু বেছি নাই আৰু খুন্দিবলৈ অকণমান বাকী আছে এয়া আৰু আপোনালোক চাগে সকলোৱে আয়োজন কৰিছে বিহু বুলি আমিও অকণমান কৰিছোঁ আৰু বৰ বেছিকৈ নহয় বৰ বেছি খুন্দাও নাই বাৰু অলপমানে কৰিছোঁ যিহেতু ইমান সময়ো নাই তাৰ মাজতে বিহু বুলিতো কৰিবই লাগিব সেয়াই আৰু অলপ অলপ কৰিছোঁ আইতা মানে অলপ অসুখেই হৈ আছে আইতা অলপ ভাল পাইছানে এতিয়া ভাল পাইছা ভাত খালানে নাই খালা হয় নেকি অঁ খালা অঁ এই তুমি খাবৰ কাৰণেই কৈছোঁ আকৌ তুমি ভাল পোৱা যে খাই এয়া হৈছে আমাৰ আইতা মানে অসুখেই হৈ আছে অলপমান ভাল পাইছে এতিয়া তাকে মানে আইতাই মাছ খাওঁ বুলি কৈছিলে আইতাক খোৱালোঁ আৰু খালা ন সেয়াই আৰু অকণমান দেখাইছোঁ আইতাকো অঁ থ'ম দিয়া অঁ হ'ব দিয়া আজিয়ে তুলিম ধুনীয়াকৈ বন্ধাই থ'ম বাৰু হেল্ল' এভৰিৱান বহুত সময়ৰ পিছত আকৌ এতিয়া আপোনালোকক লগ পাইছোঁ মানে পিঠাগুড়ি খুন্দি অহাৰ পিছত মানে ভিডিঅ' কৰাই নহ'ল আৰু এতিয়া পিঠা বনাই আছোঁ মানে জুইতে বনাইছোঁ ঠাণ্ডা দিনততো জুইত মানে জুইৰ মজা লোৱাটোৱে বেলেগ আৰু জুইৰ আমেজটো সঁচাকৈ বহুত বেছি ভাল লাগে আৰু বনাই আছোঁ হৈছেগৈ আপোনালোককো দেখাম কেনেকুৱানো বনাইছোঁ ইমান ভালকৈ বনাব নাজানো তথাপিও চেষ্টা কৰিছোঁ বনাবতো লাগিবই সেয়াই আৰু অকণমান দেখাম বুলি ভাবিছোঁ কেনেকৈ বনাইছোঁ আৰু ইফালে ধুনু আৰু মই আছোঁ বহি এইফালে এতিয়া 10টা বাজিছে ভাত খোৱাই নাই আৰু অলপ বনাবলৈ আছে বনাই কৰি একেবাৰে খাম আৰু আপোনালোকক দেখাইছোঁ বাৰু কিমানখিনি বনাইছোঁ
ফালে মই ইমানখিনি বনাইছোঁ আৰু এতিয়ালৈকে পিঠা আৰু বনাবৰ কাৰণে আছে বাৰু বহুতখিনিয়ে এয়া ইমান ভালকৈ বনাব নাজানো তথাপিও বনাইছোঁ আৰু পিঠা বনোৱাৰ মাজতে আমি ভাত খাই আহিলোগৈ এইমাত্ৰ আৰু এতিয়া আকৌ লাগি যাওঁ মানে বনাবলৈ আছে অলপমান এতিয়া 11টা বাজিল হয়তো 12টা মানত শেষ হ'ব চাগে এতিয়া বনাই থাকোঁ বাৰু বনাইছে দেই পিঠা প্ৰথমবাৰৰ কাৰণে বনাইছে কি হয় নাজানো আৰু দেই দুনুৱা বনোৱা পিঠা কোনে খাব বাৰু তুমি খাবা আমাক খাবলৈ নিদিয়া নেকি এয়া আমাৰ ল'ৰাই বনাইছে ধুনীয়াকৈ ইফালে চকুত ধুৱাই খাইছে তাক ধুৱা লাগিছে এয়া ভালদৰে দিয়া বা ধুনীয়া হৈছে দেই বাহ এয়া চাওক ধুনীয়া পিঠা বনাইছে দেই আমাৰ ল'ৰাটোৱে এয়া আমাৰ ল'ৰাই বনোৱা পিঠা দেই ফাৰ্ষ্ট টাইম বনাইছে সঁচাকৈ ধুনীয়া হৈছে দেই ধুনু কাৰ পৰা শিকিলা পিঠা বনাবলৈ মোৰ পৰা শিকিছা তাক কান্দি গৈছে মানে ধোঁৱা চকুত ধোঁৱা লাগি গৈছে এবাৰ আমাৰ ধুনুৱে আকৌ এটা পিঠা বনাইছে এয়া চাওক এয়া আমাৰ ল'ৰাই পিঠা বোলে মোৰ পৰা বনাবলৈ শিকিছে হয়নে এয়া আমাৰ ল'ৰাৰ টেলেণ্ট চাওক আজি কি বনাবলৈ মন গ'ল নাজানো আৰু ইমান ধুনীয়াকৈ বনাইছে এয়া চাওক এয়া বনাই দিলে পিঠা